নমস্কাৰ বন্ধুসকল মই আপোনালোকৰ হৈ শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে টেকনিক্যাল চেনেল শ্যামন্ত বৰুৱা আজি বৃহস্পতিবাৰ আৰু লব গৈ আছো আপোনালোকৰ টপ 10 কমেন্টস মানে আপোনালোকৰ 10টা মন্তব্য তো বলক পলম নকৰি ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথম মন্তব্যটো কৰিছে জেক মটো ব্লগছ আৰু এই মন্তব্যটো আহিছে পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব হাউ টু কনভাৰ্ট ফাইল ইন পিডিএফ বন্ধুসকল যদি আপোনালোকে ভিডিওটো চোৱা নাই এবাৰ চাই ল'ব আৰু তেখেতৰ মন্তব্যটো হ'ল ওয়াও মজ্জা ধন্যবাদ জেক মটো ব্লগছ ধুনীয়া মন্তব্য কৰাৰ বাবে লগতে চেনেলটো ভিজিট কৰাৰ বাবে পৰৱৰ্তী মন্তব্য কৰিছে টেক কোচ নামৰ চেনেলটোৱে আৰু এই মন্তব্যটো আহিছে পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব হাউ টু কনভাৰ্ট ফাইল ইন পিডিএফ নামৰ ভিডিওটোত আৰু তেখেতে লিখিছে নাইস ধন্যবাদ টেক কোচ কৰাৰ বাবে আনমেন গেমাৰ থাৰ্ড মন্তব্যটো আহিছে তেখেতৰ পৰা পিডিএফ মোবাইলত পিডিএফ ইন মোবাইল নামৰ ভিডিওটোৰ পৰা ধুনীয়া বিষয়ৰ ওপৰত ভিডিও বনাইছে দেই দাদা ধন্যবাদ গেমাৰ ধুনীয়া মন্তব্য কৰাৰ বাবে লগতে চেনেলটো ভিজিট কৰাৰ বাবে এই মন্তব্যটো মিনকু টেক ষ্টুডিঅ' নামৰ চেনেলটোৰ পৰা আহিছে আৰু পিডিএফ ইন মোবাইল নামৰ কৰিছে হেল্পফুল ভিডিঅ' ধন্যবাদ মিনকু টেক ষ্টুডিঅ' পৰৱৰ্তী মন্তব্যটো হৈছে কাষ্টম থাম্বনেইলৰ ওপৰত প্ৰণৱ কৈছই দুটা ইমোজি দিছে ধন্যবাদ প্ৰণৱ কৈছ চেনেলটো ভিজিট কৰাৰ বাবে লগতে ধুনীয়া দিয়া বাবে উপাল দাই মোস্ট ভিডিও নামৰ চেনেলটোৰ পৰা পৰৱৰ্তী মন্তব্যটো কাষ্টম থাম্বনেইলৰ নামৰ ভিডিওটোত আহিছে নাইস নিউ ফ্ৰেণ্ড কানেক্ট ধন্যবাদ উপাল দাই মোস্ট ভিডিও মন্তব্য কৰাৰ বাবে লগতে চেনেলটো ভিজিট কৰাৰ বাবে পৰৱৰ্তী মন্তব্যটো ভাৰতী মাহাত্তাৰ মোৰ চেনেলটোৰ পৰা আহিছে কাষ্টম থাম্বনেইল নামৰ ভিডিওটো দিছে নাইস বুজি দিছে ধন্যবাদ ফুডি বয় বিবেক নামৰ চেনেলটোৰ পৰা আহিছে কাষ্টম থাম্বনেইলৰ ওপৰত নাইস ধন্যবাদ ফুডি বয় বিবেক SM দত্ত অফিচিয়েল চেনেলে দুটা ইমোজি দিছে পিডিএফ লৈ কেনেকৈ পৰিৱৰ্তন কৰিব ভিডিওটো ধন্যবাদ SM দত্ত অফিচিয়েল লজিকেল থিংকিং আজিৰ শিতানৰ অন্তিমটো মন্তব্য লৈছো লজিকেল থিংকিং গুড কিপ ইট আপ আৰু বিষয় হৈছে হোৱাটছআপ চেণ্ডৰ নামৰ ভিডিঅ'টোৰ পৰা ধন্যবাদ লজিকেল থিংকিং বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব আশা কৰোঁ আপোনালোক সকলোৰে কুশলে আছে যদি মোৰ বাকীকেইটা চেনেল ভিজিট কৰা নাই এবাৰ ভিজিট কৰিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব মোৰ যদি ব্লগ চেনেলৰ ভিডিঅ' আপোনালোকে ফেচবুক পেজত বা ডেইলি মোশ্যনত বা ইনষ্টাগ্ৰামৰ আইডি চাব বিচাৰে তেতিয়াহ'লে ফেচবুক পেজ লাইক ডেইলি মোশ্যন আৰু ইনষ্টাগ্ৰাম পেজ জইন IGTV আজিলৈ আহোঁ ঘৰত থাকক সুখী থাকক জয় আই